স্বাগতম জনাইছো জ্ঞান আৰোহণ ইউটিউব চেনেলটোলৈ মই নিপু বৰা আজি আপোনালোকৰ মাজলৈ আগবঢ়াইছো 31 জুলাই তাৰিখৰ কেইটামান অতি গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্স গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আমি একেলগে কিছু কথা জানিব পাৰিম প্ৰথমতে চাওক ৰিসেন্টলি হু হেজ এপ্ৰুভড দ্য ফাৰ্ষ্ট এভাৰ প্ৰপ'জেল অন ভিজন যে শেহতীয়াকৈ দৃষ্টিৰ ওপৰত প্ৰথমবাৰৰ বাবে কোনে প্ৰস্তাৱ অনুমোদন জনাইছে সেয়া কোনে জনাইছে ইউনাইটেড নেশ্যনছ অৰ্থাৎ আমাৰ ৰাষ্ট্ৰসংঘই ইউএন জেনেৰেল এছেম্বলি হেজ এডপ্টেড দ্য ফাৰ্ষ্ট ৰিজলিউশ্যন টু হেল্প পিপল উইথ ভিজুৱেল ইম্পেয়াৰমেণ্ট ঠিক আছে যাৰ দৃষ্টিৰ দেখাত প্ৰব্লেম আছে ঠিক আছে তেনেবোৰ লোকক যাতে সহায় কৰিব পাৰে তাৰ অৰ্থে কোনে যে ৰাষ্ট্ৰসংঘৰ জেনেৰেল এছেম্বলি অৰ্থাৎ সাধাৰণ সভাই সেই ৰিজলিউশ্যনখন পাছ কৰিছে তাৰপিছত চোৱা ইণ্টেল লঞ্চ আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ফৰ অল ইনিচিয়েটিভ ইন কলাবৰেশ্যন উইথ যে ইণ্টেলে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ফৰ অল ইনিচিয়েটিভ কাৰ সৈতে কলাবৰেট কৰিছে সেয়া কৰিছে CBSEৰ লগত আৰু CBSE কেতিয়া ফৰ্ম কৰা হৈছিলে যে 3 নৱেম্বৰ 1962 আৰু হেডকোৱাৰ্টাৰ ক'ত আছে নিউ দিল্লী ইয়াৰ চেয়াৰপাৰ্চন কোন মনোজ আহুজা তেওঁ এজন IAS হয় আৰু পেৰেণ্ট অৰ্গেনাইজেশ্যন কোন মিনিষ্ট্ৰী অফ এডুকেশ্যন হুইচ IIT ইনষ্টিটিউট ডেভেলপ কোভিড RNA টেষ্ট কিট কল কোভি হোম ঠিক আছে কোনটো IIT ইনষ্টিটিউটে যে কোভিড টেষ্টৰ কাৰণে এটা কিট ডেভেলপ কৰিছে সেইটো কি বুলি কোৱা হৈছে যে কোভি হোম সেয়া কোনে কৰিছে সেয়া কৰিছে IIT হায়দৰাবাদে আৰু চোৱা this test kit can produce result within 30 minutes for both symptomatic and asymptomatic patients ঠিক আছে এটা 30 মিনিট সময়ৰ ভিতৰতে তেওঁলোকৰ সকলোবিলাক ৰিজাল্ট দি দিব আৰু ইয়াত কি আৰু এই টেষ্টটো কৰিলে কি যে RT-PCR যেটো টেষ্ট হয় ন তাৰ ৰিজাৰ্ভ ট্ৰান্সক্ৰিপশ্যন পলিমাৰেজ চেইন ৰিএকশ্যন ঠিক আছে সেই টেষ্টটো কৰাৰ কোনো দৰকাৰ নাই যদি এইটো টেষ্ট কৰে তাৰপিছত হুইচ ইজ দ্য ফাৰ্ষ্ট গ্ৰীণ SEZ the special economic zone of India যে ভাৰতৰ প্ৰথম কোনটো ইকোনমিক যে স্পেশাল ইকোনমিক জোন মানে হেতু হ'ব হিয়া হৈছে কোন যে কাণ্ডলা গুজৰাটত ঠিক আছে তাৰপিছত গুজৰাটৰ বিষয়ে চোৱা ইয়াক কেতিয়া এই ৰাজ্যখন কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল 1 মে 1960 চনত ঠিক আছে ইয়াৰ কেপিটেল হৈছে গান্ধীনগৰ আৰু CM হৈছে বিজয় ৰূপানী গভৰ্ণৰ হৈছে আচাৰ্য দেৱব্ৰত আৰু ধলাভিৰা has been included in UNESCO World Heritage Place আৰু এটা সদ্যহতে কি কৰিছে ধলাভিৰাক যে UNESCO World Heritage Site-ত যে ইনক্লুড কৰিছে আৰু এখন ক'ত আছে গুজৰাটত আছে আৰু আমাৰ ভাৰতবৰ্ষৰ মেপত চোৱা গুজৰাটখন ইয়াত অৱস্থিত Which state government announced the launch of Rajiv Gandhi Gramin ভূমিহীন কৃষি মজদুৰ ন্যায় যোজনা ঠিক আছে কোনখন ৰাজ্য চৰকাৰে ৰাজীৱ গান্ধী গ্ৰামীণ ভূমিহীন কৃষি মজদুৰ ন্যায় যোজনা আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে সেয়া কৰিছে যে ছত্তীশগড়ে আচ্ছা ছত্তীশগড় চোৱা ইয়াৰ মেহতাৰী ডলাৰ যোজনা বিৰানী এৱাৰ্ড ফাৰ্ষ্ট গাৰ্বেজ কেফ ৰাজীৱ গান্ধী কিষাণ ন্যায় যোজনা ফাৰ্ষ্ট এথনেল প্লান্ট ঠিক আছে এইসমূহ তেওঁলোকৰ কিছুমান গুৰুত্বপূৰ্ণ ঠিক আছে গুৰুত্বপূৰ্ণ কিছুমান স্কিম বা তেওঁলোকৰ ইনিচিয়েটিভ মনত ৰাখিবা আৰু আমাৰ ভাৰতবৰ্ষৰ মেপত চোৱা যে এখন হৈছে ছত্তীশগড় তাৰপিছত হু অন দ্য টাইটেল অফ মিছ ইণ্ডিয়া USA 2021 ঠিক আছে মিছ ইণ্ডিয়া USA 2021 কোনে জিকিছে হিয়া জিকিছে বৈদেহী ডাংৰি ইণ্টাৰনেশ্যনেল ডে ফৰ ফ্ৰেণ্ডশ্বিপ ইজ অবজাৰ্ভ গ্লোবেলি অন হুইচ ডে যে বিশ্বব্যাপী আন্তৰ্জাতিক বন্ধুত্ব দিৱস কেতিয়া পালন কৰা হয় সেয়া কৰা হয় 30 জুলাই তাৰিখে হু হেজ অন দ্য নেশ্যনেল ওমেন অনলাইন চেছ টাইটেল যে নেশ্যনেল যে ৰাজ্যিক যিখন মহিলাৰ যে অনলাইন চেছ কম্পিটিশ্যন যে তাত কোনে জিকিছে সেয়া জিকিছে যে ভন্তিকা আগৰৱাল ঠিক আছে হুইচ কাউণ্ট্ৰি অন ইটছ ফাৰ্ষ্ট গ'ল্ড ইন অলিম্পিক যে কোনখন দেশে প্ৰথমবাৰৰ বাবে যে অলিম্পিকত গ'ল্ড মেডেল লাভ কৰিব সক্ষম হৈছে সেয়া হৈছে কোনে ফিলিপিনছ আৰু এছাম ফিলিপিনৰ কেপিটেল হৈছে কি কেপিটেল হৈছে মনিলা কাৰেন্সি হৈছে ফিলিপাইনছ পেছো আৰু প্ৰেছিডেণ্ট হৈছে ৰড্ৰিগো ডাট্ৰে আৰু এখন মেপত চোৱা যে এখন হৈছে ফিলিপাইনছ আৰু ইয়াৰ কেপিটেল হৈছে এখন মনিলা গতিকে আজিলে ভিডিঅ'টো ইমানেই আশা কৰোঁ তোমালোকে এই ভিডিঅ'টোৰ পৰা কিছু হ'লেও কথা জানিব পাৰিলা আৰু এনে ধৰণৰ যদি তথ্যসমূহ সদায় পাব বিচাৰা তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰা আজিলৈ ইমানেই ধন্যবাদ